খুবেই ভাল লাগিল। মই সৰুকালত যেতিয়া আমি স্কুল পঢ়ি আছিলোঁ সেইটো সময়ত আমাৰ মানে গাঁৱৰ আশে পাশেও কেইটামান মানে গাঁৱত বামুণ পিঠা এইটো উৎসৱ আমি দেখিছিলোঁ। কিন্তু তেতিয়া ঘৰে ঘৰে গাঁৱে গাঁৱে ৰাতিত চব মানে গান গাই গাই চিঞৰি চিঞৰি তেনেকুৱা ধৰণৰ এইটো উৎসৱ কৰিছিলে। আজি শৰণীয়া কছাৰী সাহিত্য সভাৰ উদ্যোগত ইয়াতে মঞ্চত আনি পালে আমাৰ অসমৰ যি এটা পৰম্পৰা সংস্কৃতি, এই সংস্কৃতিক যে মানে প্ৰদৰ্শন কৰিলে আৰু হেৰুৱাই যাব খোজা ইয়াৰ যিটো আমাৰ লোকগীত, সেই লোকগীতটো যে পুনৰ মানে ইয়াতে ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিলে, সঁচাকৈ সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু অসমৰ ডাঙৰ এটা সম্পদ আজি শৰণীয়া কছাৰীয়ে মানে উদ্ধাৰ কৰিলে আৰু এইটো প্ৰিজাৰ্ভ কৰিলে আৰু এতিয়া পুনৰ প্ৰমোচন হ'ব। চবেই আকৌ আজিতো স্মৃতিত আহিছে চবৰে সেইটোলৈ যিবিলাকে ইয়াত আহিছে, গতিকে সেইটো এটা আমাৰ মানে ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা চলি আহি থকা এটা পৰম্পৰা সংস্কৃতি। স্যাৰ, আপুনি থলুৱা ভাষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে, থলুৱা ভাষা ব্যৱহাৰ ইয়াৰ প্ৰসাৰৰ কাৰণে আপুনি বিভিন্নখিনি বক্তব্য ৰাখিছে। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যত এনেকুৱা এটা পৰিস্থিতি হৈছে যে মিউনিচিপালিটি হয়, সেইটো আমি ভাষা যিমান ব্যৱহাৰ কৰোঁ, প্ৰয়োগ কৰোঁ, তেতিয়াহে আমাৰ ভাষাটো চবেই জনা হ'ব, চবেই বুজি পোৱা হ'ব আৰু নিজৰ ভাষাটোৱে আটাইতকৈ সহজভাৱে চব কথাটো মানুহক মানে জনাব পাৰে বা জানিব দিব পাৰে। সেইটো কাৰণে লোকেল লেংগুৱেজ, মাতৃভাষা এয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গতিকে যিমান পাৰে সেইবোৰ প্ৰয়োগ কৰিব লাগে আৰু মই বিধানসভাৰ অহাৰ পিছত এতিয়া অসমীয়াতে মই চব বিল পাছ কৰোঁ, অসমীয়াতে চব ব্যৱহাৰ কৰি আছোঁ, অসমীয়াত পুনৰ সকলো মানে নথি পত্ৰবিলাক এতিয়া কৰিবলৈ দি আছোঁ। কাৰণ আমি যদি চবেই ব্যৱহাৰ নকৰোঁ, লাহে লাহে নাইকিয়া হ'ব। তেতিয়া অসম বিধানসভাত ফাইলৰ প্ৰচেছটোও কিতাপটোও আমাৰ এতিয়া মানে অসমীয়াটো আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। বহুতকেইটা ব্ৰাঞ্চে এতিয়া অসমীয়াতে ফাইলৰ প্ৰচেছটো লিখে। গতিকে আমি অভ্যাস কৰি থাকিলে চবেই হৈ যায়। আৰু এইটো আমাৰ মাজত যিটো কাৰেছপণ্ডেণ্ট য'ত আমি পঠাব লাগে আৰু য'ত মানে তেওঁলোকে বুজা ভাষাত লিখিব লাগে, তেতিয়া আমি ইংৰাজীত পঠাম বা অন্য ভাষাত আমি পঠাম যদিহে কাৰেছপণ্ডেঞ্চৰ কাৰণে প্ৰয়োজন। কিন্তু নিজৰ তাত আমি চবেই বুজি পোৱা ভাষাৰে আমি চব কথাবিলাক মানে প্ৰচাৰৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। গতিকে ব্যৱহাৰ আমি কোনো অসুবিধা পাব নালাগে। অকণমান আমাৰ সাম্প্ৰতিক পৰিস্থিতিটো স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত একাংশ বিধায়কে আপত্তি কৰিছে। এই ক্ষেত্ৰত কিন্তু ৰাইজৰ মাজতো এটা প্ৰতিক্ৰিয়া এতিয়া অব্যাহত আছে। গতিকে বিষয়টো কি ধৰণে চাইছে আপুনি? নাই, মই ভাবোঁ এইটো এক মাহমানৰ ভিতৰত এটা চলিউশ্যন হ'ব। কাৰণ এতিয়া স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুইটাকে একেলগে কিছুমান ঠাইত লগোৱা হৈছে। অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহতো আমি মানে মিডিয়াৰ যোগেদি দেখিবলৈ পাইছোঁ যে তাত স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু মেনুৱেল পুৰণা মিটাৰকো ৰখা হৈছে। গতিকে যেনেকুৱা অভিযোগ আহিছে